আসাম দৰ্পণ ইউটিউব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰক আৰু সকলো প্ৰকাৰৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ আপোনালোকে বেল আইকনটো অন কৰি অল নটিফিকেশ্যনটো সেট কৰি দিয়ক। নমস্কাৰ বন্ধুসকল, তো আজি মই বিএড টেটৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকে এইটো ভাবি আছে বিএড নোহোৱাকৈ কিছুমানে টেট দিম বুলি ভাবি আছে আৰু কিছুমানে বিএড আছে, কিছুমানৰ ডিএলএড আছে। এই সম্পৰ্কে কিছুমান মই যুক্তিগত কথা আপোনাৰা সকলৰ লগত মই শ্বেয়াৰ কৰিম। এইখন আপোনালোকে দেখিবলৈ পাইছে, এইখন ৰিচেণ্টলি বিএড কলেজৰ এখন লিষ্ট উলিয়াই দিছে অসম গভৰ্ণমেণ্টে, আৰু যিটো টেট পাতিম বুলি তেওঁলোকে ঘোষণা কৰি আছে ইয়াৰ কোনো নটিফিকেশ্যন দিয়া নাই। ইয়াৰ একমাত্ৰ কাৰণ হৈছে যিখন ভাৰত চৰকাৰে যিখন নিউ এডুকেশ্যন পলিচি 2019 বৰ্ষৰ যিখন নতুন এডুকেশ্যন পলিচি জাৰি কৰিছে তাত টিচাৰৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে, যিটো তেওঁলোকে 4 বছৰীয়া ডিএড বা বিএডৰ কথা উল্লেখ কৰি ডিএলএড নাই বুলি কৈছে। তেওঁলোকে তাত স্পষ্টভাৱে কোনো ডিএলএডৰ কথা উল্লেখ কৰা নাই, অনলি বিএড। আগতে যিবিলাক ডিএলএড আছিল সেই ডিএলএডবিলাক এতিয়া বিএড নামেৰে নামাকৰণ কৰা হ'ব বুলি কৈছে, আৰু তাৰ ওপৰত ভিত্তি কৰি অসম গভৰ্ণমেণ্টে এইখন যিখন আপোনালোকে অৰ্ডাৰ দেখিছে এইখন হৈছে বিএড কলেজৰ অৰ্ডাৰ। ইয়াত বহুত কেইখন আছে, এইবিলাক কলেজতে আপোনালোকে এতিয়া বিএড কৰিব পাৰিব। চ' এই ক্ষেত্ৰত মই এটা আমাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এটা অডিঅ' ক্লিপ আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। তেওঁলোকে শিক্ষক নিযুক্তিকৰণৰ ক্ষেত্ৰত তেওঁ কি মন্তব্য আগবঢ়াইছে, আপুনি তেওঁৰ এই মন্তব্যটো শুনিলে আপুনি বুজিব পাৰিব যে বিএড নথকাসকলে টেট দিব পাৰিবনে নাই। অৰ্থাৎ এইটোৱে ক'ব পাৰি যে যদি যিসকল ব্যক্তি অৰ্থাৎ অসম গভৰ্ণমেণ্টে যিসকলক টিচাৰ হিচাপে এপইণ্ট কৰিব সেইসকলকে কৰিব যিসকলৰ ডিএলএড বা বিএড আছে, আৰু যিসকলৰ ডিএড বা বিএড নাই তেওঁলোকে যদি টেট দিয়েও তেওঁলোকে এই ক্ষেত্ৰত কোনো সুবিধা এংগেজমেণ্ট নহ'ব, কাৰণ যিসকলৰ ডিএড আছে বা বিএড আছে তেওঁলোকৰ অলৰেডি মাৰ্ক হাই হৈ আছে আৰু তেওঁলোকে মেৰিট লিষ্টত ইয়াত এণ্ট্ৰি কৰিব পাৰিব। চ' আপোনালোকক মই শিক্ষামন্ত্ৰীৰ অডিঅ' ক্লিপটো আপোনালোকক মই শুনিব বিচাৰিছোঁ। ক্ষেত্ৰত আপোনালোকে এটা কথা স্বীকাৰ কৰিব যে চৰকাৰৰ হাতত কি পুঁজি আছে আৰু কি প্ৰয়োজন আছে, এই দুইটা সাপেক্ষেহে আমি নিযুক্তি দিব পাৰোঁ। চৰকাৰৰ পুঁজি আৰু প্ৰয়োজন সাপেক্ষেহে তেখেতসকলৰ নিযুক্তি দিয়া হ'ব, আৰু অৰ্হতাটো লাগিব। বৰ্তমানে বিভিন্ন অৰ্হতা আহিছে, অৰ্হতা সম্পন্ন শিক্ষককহে আমি প্ৰয়োজন আৰু পুঁজি সাপেক্ষে নিযুক্তি দিম। গতিকে আপোনালোকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য আগবঢ়াইছে অৰ্হতা, চ' অৰ্হতাৰ ক্ষেত্ৰত তেখেতে যিসকল বৰ্তমান বুলি কৈছে তেওঁ এটা শব্দ ইয়াত উল্লেখ কৰিছে, বৰ্তমান বিভিন্ন অৰ্হতা বুলি তেওঁ যিটো কথা উল্লেখ কৰিছে, অৰ্থাৎ এই ক্ষেত্ৰত তেওঁ বিএড বা ডিএলএডৰ কথা উল্লেখ কৰিছে। যিসকল বিএড বা ডিএলএড ডিগ্ৰীধাৰী তেওঁলোকেহে শিক্ষকৰ কাৰণে যিটো টেট হ'ব হয়তো তাত অৱতীৰ্ণ হ'ব পাৰিব, আৰু সেইসকলেহে শিক্ষক হিচাপে নিযুক্তি পাব। এই ক্ষেত্ৰত যিটো নিউ এডুকেশ্যন পলিচি আছে, নিউ এডুকেশ্যন পলিচি যিখন আমাৰ তাত কিছুমান বিভিন্ন শিক্ষকৰ যোগ্যতাৰ ক্ষেত্ৰত বিভিন্ন নতুন নতুন কিছুমান দিশ দাঙি ধৰিছে। তাৰ ক্ষেত্ৰত বিএডৰ ক্ষেত্ৰত এটা তেওঁলোকে উল্লেখ কৰিছে যে 4 বছৰীয়া বিএড পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিছে। চ' এইটো মই আপোনালোকক দেখিবলৈ চেষ্টা কৰিম এতিয়া। এইখন হৈছে এডুকেশ্যন পলিচি 50 নম্বৰ চেপ্টাৰ। এইখন ইয়াত বহুতকেইটা চেপ্টাৰ আছে। ইয়াত ওপৰত দেখিছে 287 আৰু টোটেল পেজ হৈছে 484। চ' এইটো হৈছে 287 পেজত চেপ্টাৰ 15 টিচাৰ এডুকেশ্যনৰ কথাটো ইয়াত উল্লেখ কৰিছে। অবজেক্টিভ এনশ্যোৰ দ্য টিচাৰ্ছ আৰ গিভেন দ্য হায়েষ্ট quality training in content, pedagogy and practice by moving the teacher education system into multidisciplinary colleges and universities and establishing the 4 years integrated bachelor degree as the minimum qualification for all school teacher. So ইয়াৰ ওপৰত ভিত্তি কৰি যিখন যি বিএড কলেজৰ কথা আমাক ৰিচেণ্টলি অসম চৰকাৰে যিকেইখন বিএড কলেজৰ কথা উল্লেখ কৰিছে ঘোষণা কৰিছে, ইয়াৰ ওপৰত বেছ কৰি শিক্ষানীতি 2019 বৰ্ষৰ যিখন শিক্ষানীতিৰ
উল্লেখ কৰিছে তাৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে বিএড কলেজসমূহ ঘোষণা কৰি দিছে সো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে নিশ্চিতভাৱে যে যিকোনো টিচাৰ এজন এতিয়া নিয়োগ কৰিবলৈ চৰকাৰে অকল টিচাৰৰ যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব যেটো ইয়াত 4 ইয়াৰ্ছ বিএড ডিগ্ৰী বুলি কৈছে আসলতে 4 ইয়াৰ্ছ বিএড ডিগ্ৰী হয় না নহয় এটো পিছত হ'ব কিন্তু বৰ্তমানলৈকে যিসকলে 2 ইয়াৰ্ছ বিএড কৰা আছে সেইসকলে বা বিএড বা ডিএলএড কৰা আছে সেইসকলে বৰ্তমান কিন্তু টিচাৰ হিচাপে এপইন্টমেন্ট হোৱাৰ বহুতখিনি চান্স আছে হয়তো অনাগত দিনত যেতিয়া 2030 বা 2025 ৰ পিছত যদি কোনোবা টিচাৰ হিচাপে এপইন্ট হ'ব বিচাৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত 4 বছৰীয়া বিএড পাঠ্যক্ৰম অত্যন্ত প্ৰয়োজনীয় হ'ব কিন্তু বৰ্তমান যি আমাৰ 2 বছৰীয়া পাঠ্যক্ৰম আছে সেইটোতে ইয়াত সেইখিনি থাকিলে ক্যান্ডিডেটসকলে চাকৰিত অন্তৰ্ভুক্ত হ'ব পাৰিব ইয়াত ডিএলএডৰ কথা উল্লেখ কৰা নাই ডিএলএড হিচাপে কোনো ইয়াত পাঠ্যক্ৰম নাথাকিব সকলো বিএড হিচাপে নামকৰণ কৰা হ'ব সো শিক্ষানীতিৰ ওপৰত ভিত্তি কৰি যিখন কলেজৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে কলেজবিলাক এইবিলাক আপোনালোকে ইয়াত ভালদৰে চাই ল'ব পাৰিব আৰু এতিয়াৰ পৰা যদি কোনোবা বিএড কৰিব বিচাৰে এই ইয়াত উল্লেখ কৰা কলেজসমূহতে এইবিলাক স্বীকৃতিপ্ৰাপ্ত বিএড কলেজসমূহতে তেওঁলোকে বিএড কৰিব লাগিব ইয়াতে আছে গৰিশ্বৰ কলেজ বৰ্মা কলেজ বাক্সা বিএছ কলেজ নৱজ্যোতি কলেজ বহুতকিলা কলেজ দিয়া আছে ইয়াত আপোনালোকে ভিডিওটো জুম কৰি আপোনালোকে কলেজবিলাক লিষ্ট আউট কৰিব আৰু এইবিলাকত আপোনালোকে এতিয়া যদি কোনোবা বিএড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এই কলেজবিলাকত বিএডৰ কাৰণে এডমিশন ল'ব লাগিব কোনো প্ৰাইভেট বিএড একসেপ্টেবল নহব যাতে এই ক্ষেত্ৰত সতৰ্ক হ'ব আপুনি যদি কোনো প্ৰাইভেট কলেজত বিএড কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি সেইটো সিদ্ধান্ত এতিয়াই বাদ দিয়ক আৰু অসম চৰকাৰৰ পৰা যিবিলাক কলেজ জাৰি কৰিছে সেই কলেজসমূহতে আপুনি বিএড কৰিব এটো আপোনালোকে বিশেষ গুৰুত্বপূৰ্ণ এটা নোটিফিকেশন জাৰি কৰিছে সো আপোনালোকে ভিডিওটো শেয়াৰ কৰিব সো এখিনি আছিল শিক্ষকৰ যোগ্যতা সম্পৰ্কে যে বিএড বা ডিএলএড নহওক কোনো শিক্ষকে যে চাকৰিত যোগদান কৰিব নোৱাৰিব বৰ্তমান এটো নিশ্চিত হৈ পৰিছে কাৰণ 2019 বৰ্ষৰ যে নতুন শিক্ষানীতি ভাৰত চৰকাৰে জাৰি কৰিছে এনইপি নিউ এডুকেশ্যন পলিচি জাৰি কৰিছে আৰু তাৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে বিএড কলেজসমূহ ঘোষণা কৰিছে অলৰেডি ইয়াৰ পৰা আমি নিশ্চিতভাৱে ক'ব পাৰো যে যদি কোনো শিক্ষক হিচাপে নিয়োগ হ'ব বিচাৰে তেওঁলোকৰ ডিএড বা বিএলএড লাগিব 2 বছৰীয়া বিএড হলে হ'ব আৰু আগন্তুক সময়ত 4 বছৰীয়া বিএড লাগিব আৰু এইখিনি কোৱালিফিকেশন টিচাৰৰ নিতান্ত প্ৰয়োজনীয় হৈ পৰিছে যিহেতু নিউ এডুকেশ্যন পলিচি আহি পৰিছে তো বন্ধুসকল এইখিনি আছিল আজিৰ কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিলো যদি ভিডিওটো ভাল লাগিছে আপুনি লাইক কৰিব আৰু ভিডিওটো আপোনাৰ বন্ধুসকলৰ সৈতে শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিওৰ নোটিফিকেশন পাই থাকিবলৈ চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব সো ধন্যবাদ আজিলৈকে